অনিচ্ছা মানে থকা সত্ত্বেও আমি বড'লেণ্ড ইউনিভাৰ্চিটিৰ এই মূল দুৱাৰত আমি ধৰ্ণা কাৰ্যসূচী 2 ঘণ্টীয়া ল'বলৈ বাধ্য হৈছোঁ। এই কাৰণে বাধ্য হৈছোঁ, ভিচি ডাঙৰীয়াই আমাক বাধ্য কৰাইছে। আৰু ইয়াৰ মূল কাৰণটো হ'ল যে বড'লেণ্ড ইউনিভাৰ্চিটি সুদীৰ্ঘ 30 বছৰ বড়ো আন্দোলনৰ পিছত জন্ম লাভ হোৱা, এইটো আমাৰ শ্বহীদৰ তেজৰ বিনিময়ত পোৱা এখন বিশ্ববিদ্যালয়, আগশাৰী বিশ্ববিদ্যালয়। আৰু বড'লেণ্ড অঞ্চল আৰু অসমৰ নামনি অসমত এইটো আগশাৰী এখন মাত্ৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ সদায় আমি মংগল কামনা কৰোঁ। আমাৰ ল'ৰা ছোৱালী নৱপ্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি পেলাই চাকৰি বাকৰি পাওক, তেওঁলোকে জীৱনৰ সংস্থাপন হওক, তেওঁলোকে জীৱন আগবাঢ়ি যাওক, আমি এইটো বিচাৰোঁ। কিন্তু আজি এই ইউনিভাৰ্চিটিখনত কিছু যি অৰাজকতা, ডিক্টেটৰিয়েল আৰু ইউনিলেটাৰেল যি ডিচিশ্যন ভিচি প্ৰফেচাৰ লাড্ডু সিং ডাঙৰীয়াৰ, সেই ইয়াৰ ওপৰত আমি আজি বিৰোধিতা কৰি পেলাই এই আন্দোলন লৈছোঁ। আমি সুদীৰ্ঘ 1 বছৰৰ আগতে আমি দাবী জনাই আহিছোঁ, ইয়াত পাৰ্মানেণ্ট ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব লাগে। আজি আপোনালোকে ইয়াত চাওক, ভিচি ডাঙৰীয়া আমাৰ এই অঞ্চলৰ নহয়, আমাৰ মানুহ নহয়। আজি ৰেজিষ্টাৰ আমাৰ মানুহ নহয়, আমাৰ অসমৰ নহয়, আমাৰ বড'লেণ্ডৰ নহয়। আজি ৰেক্টৰ ডাঙৰীয়া আমাৰ বড'লেণ্ডৰ নহয়, অসমৰ নহয়। আৰু এই বড'লেণ্ড বিশ্ববিদ্যালয় তেজৰ শ্বহীদৰ বিনিময়ত জন্ম লাভ হোৱাৰ পিছত আজি আগশাৰী যিবিলাক ইয়াত মানে প্ৰশাসনিক বিষয়াবিলাক আছে, সকলো বাহিৰৰ, তেওঁলোকে আমাৰ আৱেগ অনুভূতি, আমাক চেণ্টিমেণ্ট বুজি নাপায়। তো আমি কৈছোঁ যে ইউনিভাৰ্চিটিখন যদি আমাৰ অঞ্চলৰ স্বাৰ্থত, আমাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত, আমাৰ জাতীয় জীৱনৰ স্বাৰ্থত যদি কাম কৰিব লাগে, তেতিয়াহ'লে আমাৰ মানুহ থকাটো ইয়াত উচিত। আৰু ইয়াৰ কাৰণে আমি কৈ আহিছোঁ যে ইউনিভাৰ্চিটিখনৰ মেজৰ ডিচিশ্যন লোৱা আগতে ইয়াত পাৰ্মানেণ্ট ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব লাগে। আমি দাবী জনাই আহিছোঁ। তেখেতে এই কাম মানে কৰা নাই, এই কাম তেওঁলোকে কাণসাৰ দিয়া নাই। বৰঞ্চ যোৱা 2020 চনৰ ডিচেম্বৰ মাহত যেতিয়া ইয়াত কাউন্সিল চৰকাৰ শপত বাক্য যেতিয়া লৈ আছিল, ইয়াত প্ৰায় মানে 50,000 মানুহ গেডাৰিং হৈছিল আৰু সমগ্ৰ অসমৰ মুৰব্বীসকল ইয়াত আছিল। তেওঁ সেইদিনাখন ইয়াত মানে এক্সিকিউটিভ মিটিং মানে কাউন্সিলৰ মিটিং পাতি পেলাই মানে ৰেজিষ্টাৰ এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া সি যা চলাইছিল। ইয়াৰ পিছত আমি দাবী জনাই আহিছোঁ যে ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব লাগে, আৰু এইটো সি কাণসাৰ দিয়া নাই। আজি তেওঁ ৰেজিষ্টাৰ নোহোৱাকৈ IC আৰু ৰেক্টৰ আৰু নিজে স্ব ইচ্ছা সি আজি ইয়াত এপইণ্টমেণ্ট প্ৰক্ৰিয়া, ইয়াত ইণ্টাৰভিউ পাতিছে। আমি দাবী জনাইছোঁ যে ইণ্টাৰভিউ আপুনি পাতিব নালাগে, কাৰণ ইয়াত আমাৰ এডুকেশ্যন ছেক্ৰেটাৰী তাত পুলিচৰ ফোন আহিছে। পুলিচৰ ফোন কিয় আহিছে আমি বুজিব পৰা নাই। ইয়াত না মানুহ মৰিছে, ইয়াত না বম ব্লাষ্ট হৈছে, না ইয়াত কোনোবা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে। আজি ভিচি ডাঙৰীয়াই পুলিচক লগাই পেলাই আমাৰ আন্দোলন, আমাৰ দাবী নস্যাৎ কৰিব বিচাৰিছে। আৰু প্ৰশাসনিক মই পুলিচ প্ৰশাসনক মই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, শিক্ষাৰ ভৱিষ্যত, জাতীয় জীৱনৰ ভৱিষ্যতত আপোনালোকে ইয়াত নোসোমায়ে ভাল। কাৰণ ইয়াত কোনো ল' এণ্ড অৰ্ডাৰ হোৱা নাই, মানুহ মৰা নাই, গুলি বাৰুদ বম বাৰুদ ইয়াতে হোৱা নাই। আমাৰ ন্যায্য দাবী, গণতান্ত্ৰিক দাবী, সংবিধানৰ দেশৰ গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰিছোঁ। আৰু ইউনিভাৰ্চিটি মেটাৰ আপোনালোকে ইউনিভাৰ্চিটিৰ লগত, আমাৰ ছাত্ৰ সংগঠনৰ লগত এৰি দিয়ক। ইয়াত মানে কোনো পুলিচৰ দাদাগিৰি, পুলিচৰ এনেকুৱা আহ্বান, পুলিচ ৰাজ ইয়াত নচলিব। কাৰণ 1-2 লাখ মানুহ লৈ পেলাই আমি আন্দোলন কৰিলোঁ, ৰাজপথ ঘেৰাও কৰিলোঁ, ৰেলপথ ঘেৰাও কৰিলোঁ। তাৰপিছতো আমি পুলিচৰ এনেকুৱা শুনিবলৈ পোৱা নাছিলোঁ। আৰু যিজন DSP বিষয়ে আমাক ফোন কৰিছে, আমি তেওঁক আহ্বান জনাইছোঁ ভৱিষ্যতত যাতে এনেকুৱা মানে শৈক্ষিক পৰিৱেশ, জাতীয় জীৱন, চেণ্টিমেণ্ট, আৱেগ অনুভূতিক লৈ আপোনালোকে ইয়াত মানে অন্তৰ্ভুক্ত নোহোৱাটোৱেই ভাল। আৰু যিকোনো ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনক লৈ আপোনালোকে আলোচনা কৰক, শান্তিৰ বাবে আলোচনা কৰক। আৰু গণতান্ত্ৰিক ইয়াত অহিংস যি মানে এটা মানে ইয়াত মানে বাতাবৰণ আনিব লাগে, তাৰ কাৰণে আপোনালোকে আলোচনা কৰক। তো ইয়াৰ কাৰণে ইয়াত যিখিনি খেলি মেলি হৈ আছে, আমি ইয়াত হাই লেভেল ইনকুৱাৰী বিচাৰিছোঁ। আৰু ইয়াত যিবিলাক কৰ্মকাণ্ড হৈ আছে, মানে ঠিকা টুকলি কিবা কিবি ইয়াত দিয়া বুলি আমি শুনিছোঁ, কিন্তু তাত কোনো মিটিং মাটাং হোৱা নাই, তাত কোনো কাৰো লগত আলোচনা হোৱা নাই। কোনে পায়, কোনে নাপায়, কোনে কৰে আমাৰ ক'ব লগা নাই। কিন্তু ইয়াত এপ্ৰুভেল লাগে। ডক্টৰ নিক্সন সিং যোনে ছেক্সুৱেল হেৰাছমেণ্ট কেছত ছাছপেণ্ডেড হৈ আছে, সি 2 বছৰ ধৰি ফুল দৰমাল হৈ আছে, কোনো ডিউটি নোহোৱাকৈ। এইবিলাক যিবিলাক মানে ইনক্ৰিমেণ্ট, প্ৰমোশ্যন দিব লাগে, যোৱাবাৰ মানে পৰীক্ষাত তেওঁলোকে মানে ৰিজাল্ট সময়মতে দিব পৰা নাই, মাৰ্কশ্বিট দিব পৰা নাই, গ্ৰেড শ্বীট দিব পৰা নাই। আমাৰ মানে ল'ৰা ছোৱালী, আমাৰ ভাইটি ভণ্টিসকল
উচ্চ পৰ্যায়ত মানে PG লেভেলত দিল্লী ইউনিভাৰ্চিটি আদাৰ ইউনিভাৰ্চিটিবিলাকত এডমিশ্যন মানে তেওঁলোকে চিলেকশ্যন হোৱা স্বত্তেও তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। আমাৰ দুখ লাগিছে, আমাৰ মনে কান্দিছে। তো এনেকুৱা এটা অৰাজক পৰিৱেশত আমি এই ইউনিভাৰ্চিটিক এৰি দিব নোৱাৰোঁ। ইউনিভাৰ্চিটিখন আমাৰ, আমি ইউনিভাৰ্চিটিৰ কাৰণে জান প্ৰাণ দিম, কিন্তু তেনেকুৱা VC তেনেকুৱা মুৰব্বীসকলক লৈ পেলাই আমি ইউনিভাৰ্চিটি চলোৱাটো আমি বিচৰা নাই। ইয়াৰ কাৰণে আমি এইটো প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ধন্যবাদ। ভেকেণ্ট হৈ আছে, ICত আছে, আৰু তেওঁ এইটো নামানি পেলাই সি আমাক এটা প্ৰতিশ্ৰুতি দিলে যে মই এপইণ্টমেণ্ট যেতিয়ালৈকে পাৰ্মানেণ্ট ৰেজিষ্টাৰ নহয় এপইণ্টমেণ্ট নিদিওঁ, কিন্তু আপোনালোকে ইণ্টাৰভিউটো পাতিবলৈ দিয়ক। তো আমি মানি ল'লোঁ এই কথা, কিন্তু আজি সি আমাক নুসুধাকৈ, আমাৰ লগত আলোচনা নকৰাকৈ নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰি পেলাই পুনৰ আকৌ সি মানে যিবিলাকে ইণ্টাৰভিউত আহিল, আমি বিচাৰোঁ যে যিবিলাকে ইণ্টাৰভিউত আহিছে তেওঁলোকে চাকৰি পাওক, যোগ্য ব্যক্তিয়ে চাকৰি পাওক। তেওঁলোকৰ লগত আমাৰ শত্ৰুতা নাই, তেওঁলোকৰ লগত আমাৰ আপত্তি নাই, কিন্তু অযোগ্য যিবিলাকে কোৱালিফিকেশ্যন নাই, যিবিলাকৰ কণ্ডিশ্যন আছে, যিবিলাকে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন তেওঁলোকে মিট কৰা নাই, সেইবিলাক মানুহক তেওঁ এপইণ্টমেণ্ট দিবলৈ গৈ আছে আমি গম পোৱাত। আৰু আজি এই এক্সিকিউটিভ কাউন্সিল সি মিটিং মাতিছে, য'ত আমাক নজনাকৈ আন্ধাৰত ৰাখি পেলাই, আৰু এক্সিকিউটিভ কাউন্সিলত সেই কেণ্ডিডেটবিলাকক এপ্ৰুভেল দিব। যোৱাটো ইণ্টাৰভিউত যিবিলাক কাণ্ড কাৰখানা হৈ গ'ল আমি দেখিবলৈ পাইছোঁ। ক'ৰবা মানে মণিপুৰৰ এজন মাত্ৰ কেণ্ডিডেটক সি বহিবলৈ চান্স দিছে MBA ডিপাৰ্টমেণ্টত, কিন্তু আমাৰ লোকেল কেণ্ডিডেটক ইণ্টাৰভিউত কল কৰা স্বত্তেও সি এটেণ্ড হোৱা স্বত্তেও তাক ইণ্টাৰভিউত বহিবলৈ সুযোগ নিদিলে। সেইবিলাক বায়াছ যি চেণ্টিমেণ্ট, বায়াছ যি ৰ'ল, আমি এইটো ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু ইয়াৰ কাৰণে আমি আজি দাবী জনাইছোঁ যে ইউনিভাৰ্চিটিখনত যি এটা ডিক্টেটৰ ইউনিলেটাৰেল যি প্ৰশাসন চলি আছে, তাৰ কাৰণে ইয়াত ফাইনেন্স অফিচাৰো মানে আমাৰ স্থানীয় মানুহ নহয়, নিজৰ ইচ্ছামতে ফাইনেন্স অফিচাৰ সি কোনোবা মণিপুৰী মানুহক সোমাই লৈছে। যোগ্য ব্যক্তিয়ে পাওক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ চেণ্টিমেণ্ট ক'ত, আমাৰ স্পেচ ক'ত, আমাৰ পাৰ্টিচিপেশ্যন ক'ত? যিখন ইউনিভাৰ্চিটি আমাৰ তেজৰ বিনিময়ত আমি পাইছোঁ, সেই ইউনিভাৰ্চিটিত যদি আমাৰ স্থান নাই, তো সেই ইউনিভাৰ্চিটিত মুৰব্বীসকল আমাক নালাগে। তো ইয়াৰ কাৰণে আমি বিচাৰিছোঁ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ইণ্টাৰভেনশ্যন, সন্মানীয় হিজ এক্সেলেঞ্চি দ্য গভৰ্ণৰ অফ আছাম জগদীশ মুখী ডাঙৰীয়াৰ আমি ইণ্টাৰভেনশ্যন বিচাৰিছোঁ। আৰু এই অকৰ্মণ্য যি ডিক্টেটৰশ্বিপ, যি ভাইচ চেঞ্চেলৰ, তাক অপসাৰণ কৰিব লাগে, এক্সপালশ্যন কৰিব লাগে, তাক ৰিমুভেল কৰিব লাগে, আৰু নতুন ভাল এজন ব্যক্তি, আমাৰ স্থানীয় ব্যক্তি ইয়াত ভাইচ চেঞ্চেলৰ হিচাপে নিয়োগ কৰিব লাগে। অসমৰ মানুহ, বড়োলেণ্ডৰ মানুহ নিয়োগ কৰিব লাগে, আৰু ইমিডিয়েট এজন ভাল ৰেজিষ্ট্ৰাৰ আমাক ইয়াত লাগে, যাৰ দ্বাৰা আমাৰ নৱপ্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ জাতীয় জীৱন আৰু এই অঞ্চলৰ যিখিনি শিক্ষাৰ উন্নত যি মান গঢ়িব লাগে এই বিশ্ববিদ্যালয়ৰ যোগেদি আমি বিচাৰিছোঁ। আৰু বহুখিনি ইয়াত তথ্য আছে, কেলেংকাৰী আছে। যোৱাকালি আমাৰ কোকৰাঝাৰ জিলা এপছুৰ সম্পাদকৰ তাত পুলিচৰ ফোন আহিছে, আমাৰ সাধাৰণ সম্পাদক ফণীন বসুমতাৰী তাত পুলিচৰ ফোন আহিছে। আমাৰ